নৰে কেনে পিন্ধ লুঙ্গি টাকা নাই নেকি কেনেকে পিন্ধছো লুঙ্গি তলত কি আছে এইটো এটা বস্তু আছে ক'ব নৰে কি আছে আৰু সিক্ৰেট কথা কানে কানে কওকচোন নাজানিলে কেনেকে ক'ব এইবিলাক আমি জানিব নাগালেণ্ড লাগিব। চাইছে তুমি তো খাপ নাগালেণ্ড গৈছে কাৰণে এইবিলাক পকা পকা হৈ গৈছে তুমি তো খাপ লগা আছে এইটোৱেতো আৰু কি কৰিবা এইটোৱে এতিয়া নপৰিব आदाब सत श्री अकाल नमस्कार आदाब सत श्री अकाल मैं आप है कि कम हाँ ये আছিল এইটো हाँ ये लग আছে नमस्कार आदाब सत श्री अकाल এইটো নিউ नमस्कार आदाब सत श्री अकाल এইটো लेटेस्ट নিউজ এতিয়া নমস্কাৰ আদাব সত শ্ৰী আকাল এইটো লেটেষ্ট নিউজত আপোনালোকক স্বাগতম জনাইছো মই প্ৰিয়ংকা नमस्कार आदाब सत श्री अकाल এইটো लेटेस्ट न्यूज़ स्वागतम आप लोगों के लिए मैं न्यूज़ रिपोर्टर नमस्कार आदाब सत श्री अकाल लेटेस्ट न्यूज़ स्वागतम मैं सलीम खान नमस्कार मैं सलीम खान मैं এতিয়া ইলেকশ্যন আহি আছে গাঁৱে গাঁৱে ঘূৰি আছোঁ এতিয়া নতুন এটা গাঁও এটাত আহিছোঁ গাঁৱৰ এতিয়া পৰিস্থিতি কেনেকুৱা ইয়াৰ চৰকাৰে কি কি কৰিছে নে এইবিলাক মই চাই আছোঁ আৰু ইয়াৰ মানুহবিলাকক এতিয়া সুধিম কি কি কৰিছে কি পৰিৱৰ্তন কৰিছে চৰকাৰে এতিয়া চাম আমি অঁ দাদা আপোনাৰ নামটো কওক মোৰ নাম হ'ল মাংগো মই খাওঁ মেংগো মেংগো আপুনি ইমানে ভাল পায় মই মেংগো ভাল পাওঁ মানে মোৰ মায়ে মোৰ নামে ৰাখিছে মাংগো সেইটো কাৰণে মই মেংগো ভাল পাওঁ অঁ আচ্ছা মেংগো ছাড়া মই চলিব নোৱাৰোঁ আচ্ছা এয়া আছিল আমাৰ এই লেটেষ্ট আজি লেটেষ্ট নিউজ এইটো গাঁৱৰ চাইছে নহয় কাজিয়া কেনেকৈ হেৰি কৰিছে তো মোৰ নামটো জানি লওক কেমেৰামেন চালিম বক্সি অঁ চালিম এইটো আজি লেটেষ্ট নিউজ এই গাঁৱত চাইছে এয়া কাজিয়া হৈয়ে থাকিব তো মোৰ কেমেৰামেন চালিম খান এই চকীটোপ জয় হো ও বাপেরা কিছে আরে কি নাজানো আৰু পইচাটো মোৰ হেৰালে বুইছ বিৰাট কষ্ট কৰা পইচা আছিলে শুন বাপেৰা ৰাতিপুৱা তোমাৰ 10টাটো পাইছিলোঁ তই দি দিলি মই ৰাতি 5টা নমস্তে আদাব সত শ্ৰী আকাল গাইজ আজি আমি এইটো গাঁৱৰ এটা ডাক্তৰক লগ কৰিম না ইণ্টাৰভিউ কাটি দিব চিকিৎসা কৰোঁ আৰু মই মানে জানুৱাৰৰ লগত থাকি থাকি মই মানে এনেকুৱা হৈছে জানুৱাৰৰ কিছুমান বস্তু মোৰ ওপৰত আহি গৈছে মানে মানুহে যেনেকৈ ৰান্ধি খায় মই ৰান্ধি নাখাওঁ মই কেঁচাই খাওঁ কেঁচা চব্জি খাওঁ আজি কিবা খোৱাৰ হেৰি আছে নেকি নাই খোৱা আৰু এনেই ক'ব মানে ক'ব অঁ কেঁচা চব্জি তুমি সুধিবা কেঁচা চব্জি খালে কি হয় এনেই বহুত ভিটামিন থাকে চাইছে হা বনাই কৈ থাকিব বনাই কৈ থাকিব কেঁচা চব্জি খালে এনেকুৱা ভিটামিন বেছি থাকে আৰু মই এবাৰ কেঁচা চব্জি খাইছিলোঁ বহুত দাঢ়ি গজিছিল মোৰ আগত যে মই কেঁচা চব্জি খাওঁ মানে দাঢ়িখিনি নাইকিয়া হ'ল মই চেৱৰ বস্তু তো গাইজ এই আমাৰ গাঁৱৰ এজন মুৰব্বী মানুহ পালোঁ এতিয়া আপোনাৰ নামটো মোৰ নাম মালিমাৰ্জিন মই গাঁৱত থাকোঁ গাঁৱৰ মানে লেঙেৰা চেঙেৰা বহুত মানুহ আছে দাৱা চাৱাই নাপায় তোমাৰ মানে বেমাৰত মানে ভুগি আছে আচ্ছা আপুনি সিহঁতক কি সহায় কৰে সহায় মানে আহিছোঁ আৰু চাওঁ এতিয়া কি পদ্ধতি কি কৰিব পাৰোঁ অঁ আপুনি চায়ে থাকে একো সহায় নকৰে এতিয়া আহিছোঁ চাবৰ কাৰণে এতিয়া মানে পদ্ধতি মানে কি কৰিম মানে পিছত মানে চিন্তা কৰিছে ন চিন্তা কৰিম আৰু অঁ এনেই গাঁৱটোৰ আপোনালোকৰ চৰকাৰে কি উন্নতি কৰিছে চৰকাৰে কি দিছে একো দিয়া নাই কলংগাত বনাইছে অলপ চলপ চামথিং বনাইছে মানে পুখুৰী চুখুৰী মানে দ হৈ আছে গৰু ছাগলী বহুত আছে মানে পানী আহিলে পানীৰ ওপৰত মানে উপৰি থাকে
লেঙেৰা চেঙেৰা হৈ যায়, ছাগলী গৰু এইবিলাক খাব নাপায়। ৰাস্তা ঘাট পকী হৈছেনে? ৰাস্তা ঘাট প্ৰক্ৰিয়া নাই, একফালে দ আছে, একফালে মানে ওখ আছে, একফালে মানে ভাঙি গৈছে, একফালে মানে লেঙেৰা হৈ গৈছে। মানুহকেইটা মানে থাপুক ধুপ কৰি মানে লেঙেৰা চেঙেৰা মানে দুখ পাই মানে এতিয়া চিভিলত যাব অৱস্থা হৈছে, মানে কোনো মানে অৱস্থা। এনেকুৱা পৰিস্থিতি হৈছে। খুৰা, আপুনি চৰকাৰৰ পৰা কি পাইছে? খুৰা এইটো লেট্ৰিন দিছে নেকি? হয়, এইটোৱে দিছে বুইছা। আগতে আমাৰ যি প্ৰব্লেম হয়, কি প্ৰব্লেম হৈছে? চাইছে ৰাইজসকল, এই গাঁৱৰ পৰিস্থিতি কেনেকুৱা। ইয়াত এটা এনেকুৱা লেট্ৰিন দিছে চৰকাৰে য'ত দৰ্জা নাই। এই মানুহজন লেট্ৰিনত থিয় হৈ এনেকৈ হাগিব লগা হয়। কি পৰিস্থিতি, কিমান দুখদায়ক। এই ছাত্ৰসকল চালে নহয় মানুহজনৰ কি অৱস্থা হৈ গ'ল, যে ভালকৈ শান্তি মনে হাগিবলৈও নোৱাৰে। এতিয়া মানুহজনক মই সুধিম যে চৰকাৰৰ খুৰা আপুনি হাগক গৈ, মই বেলেগ মানুহক ইণ্টাৰভিউ লৈ আহোঁ। আপুনি দাটো লৈ পেলাই তাতে আগৰ নিচিনা ৰোলক হাগক। ঠিক আছে।